কেহেৰাজ বন, এইটো কেহেৰাজ বন হয়। আৰু এইটো ওচৰৰ পৰা দেখাই দিছোঁ চিনি পাবৰ কাৰণে কেহেৰাজ বনটো। এইটো জেতুকাটো মানে কি আপুনি হেৰিয়াটো দিলে মানে জেতুকাটো দিলে ভালদৰে ধুনীয়াকৈ লাগি যায়। সেইটো বিহুত দিয়ে জেতুকাৰ লগত। তাৰপৰা এইটো ৰাম তুলসী, মই ৰাম তুলসী আগ দিম। এইটো দেখিছেনে গছজোপা, এইজোপা ৰাম তুলসী হয়। এই ৰাম তুলসী আগ দিম। তাৰপৰা জবা পাত দিম, ইয়াত জবা পাত 5 কিলামান দিম। আৰু এই নৰসিংহ পাত দিম। নৰসিংহ পাতটো মানে চুলি যদি পকে নহয় আপুনি নৰসিংহ পাতটো পূৰা কণ্টিনিউছ লগাব। আপুনি পূৰা এবছৰ লগাব লাগিব কণ্টিনিউছ, তেতিয়াহে আপোনালোকৰ চুলি পকা ভাল হ'ব। এতিয়া মই ভালকৈ ধুই একদম 3 বা 4 বাৰমান খচি ভালকৈ ধুই ল'ব। একদম ঠিকছেনে ধুই ল'ব 4 বা 5 বাৰমান পানীখিনি হ'লে দিম। মই নহৰু বাকলি দি দিম। নহৰু বাকলিখিনি ভালকৈ ধুই ল'ম। ইয়াতে দি দিম পিঁয়াজ এফাল। এয়া পিঁয়াজটোৱে মানে চুলিখিনি একদম সৰি গ'লে মানে পিঁয়াজটো দিব লাগে। পিঁয়াজ দিব লাগে। নহৰু পাতটো একে কামেই কৰে, কিন্তু উফি যোৱাটো সহায় কৰে। এতিয়া মই পানী বইল কৰিম। ইয়াতে মই এইখিনি বইল কৰিম। গোটেইখিনি ইয়াতে দি দিম পানীতে। ইয়াতে এতিয়া পানীখিনিতে গোটেইখিনি মই বইল কৰিম। মই কেতিয়াবা আধা এটুকুৰাও দি দিওঁ, কেতিয়া আজি নিদিওঁ। ইয়াতে দি দিম মই চাহপাত দি দিম মই 2 চামুচ। চাহপাত 2 চামুচো দি দিম। এইখিনি যদি আপুনি চুলিত হেনা কৰে নহয়, আপোনাৰ চুলি সঁচাকৈ কৈছোঁ কেতিয়াও মানে চুলিখিনি নহৰে। আৰু মানে আপোনালোকৰ চুলি একদম ভালে থাকিব। আপোনালোকে এনেকৈ সপ্তাহত আপোনালোকে এবাৰ অন্তত আপোনালোকে হেনা কৰক। তেতিয়া আপোনালোকৰ সঁচাকৈ কৈছোঁ চুলিখিনি বৰ ধুনীয়া হৈ থাকিব। মই এতিয়া কিমান বছৰ হ'ল মই প্ৰায় এনে হেনা ব্যৱহাৰ কৰি থাকোঁ। আপোনালোকে এনেদৰে ব্যৱহাৰ কৰি চাবচোন। আপোনালোকৰ যদি কিছুমান বস্তু এইখিনি দেখিছেনে হেনা হয়, মানে মই এইখিনি চালি ল'ম। প্ৰায় গোটা হৈ আছে মানে এইখিনি হেনা। মই হেনা লৈছোঁ এয়া ৰাজস্থানী হেনা লৈছোঁ। আপোনালোকে কি হেনা লয় নাজানো মানে, কিন্তু এই ৰাজস্থানী হেনাটো এয়া দেখিছেনে, এইটো ৰাজস্থানী হেনা আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। এয়া মেহেন্দিৰ কাৰণেও লয় এইটো ৰাজস্থানী হেনা। মই এইটোৱে ব্যৱহাৰ কৰোঁ। এইটো নেচাৰেল হাৰ্বেল হেনা হয়। এইটো দেখিছেনে, এইটোৱে মই আজি বহুত বছৰৰ পৰা ইউজ কৰিছোঁ। মই এইটোৱে ভাল পাওঁ মানে এইটো ৰাজস্থানী হেনাটো। আপোনালোকে যিটো হেনা ভাল পায় আপোনালোকে সেইটোৱে ইউজ কৰিব। মই যিটো মানে ইউজ কৰোঁ সেইটো আপোনালোকক দেখাইছোঁ নহয়নে। আৰু এইটো ৰাজস্থানী হেনা, সেইখিনি আপোনালোকে যদি মানে গোটেইখিনি যদি আপোনালোকে যদি ইনগ্ৰেডিয়েণ্টখিনি নাপাবও পাৰে ন, কিছুমান নাপালে মানে কি কৰিব, নাপালে মানে আপোনালোকে অকল হেনা আৰু মানে কফি দিব পাৰে। আৰু চাহপাত দিলে, চাহপাত মানে সেই কফি আৰু মানে চাহপাতখিনি উতলাই ল'ব প্ৰথমতে। তাৰপিছত কি কৰিব, কফিখিনি দি গুলি ল'ব। গুলি লোৱাৰ পিছত পানীখিনি অকণমান কুহুমীয়া ঠাণ্ডা হোৱাৰ লগে লগে আপোনালোকে হেনাখিনি দি দিব। হেনাখিনি দি মিহলাই আপোনালোকে চুলিত প্ৰয়োগ কৰি চাবচোন। অকল হেনা লগালেও চুলিখিনি বহুত ধুনীয়া হৈ থাকে। মই মানে এইবিলাক মোৰ চুলিখিনি পকিছে কাৰণে মই মানে নৰসিংহ পাতটো দিছোঁ। নৰসিংহ পাতটো একদম চুলি পকাৰ কাৰণে একদম বহুত ভাল, মানে বহুতেই ভাল। আপোনালোকে ৰুই ল'ব ঘৰতে। এনেকৈ চালনী এখনত চালি ল'ব। আপোনালোকে চালনী এখনত চালি ল'ব, মানে কিছুমান এনেই গোটা হৈ থাকে যে, সেই চালনী এখনত চালি ল'ব আপোনালোকে। এইখিনি দেখিছেনে, চালনীত চালি ল'লোঁ কি ধুনীয়া মিহি হ'ল নহয়নে। এনেকৈ চালনীত চালি ল'ব। আপোনালোকে যে নেভাবিব চুলিখিনি মানে বোলে পকিছে গোটেইখিনি ক'লা হৈ যাব, তেনে নহয়। মানে চুলিখিনি একচুৱেলি আপোনালোকৰ পকিলে টোটেলি ন, পকাখিনিতো ক'লা নহয়, এনেই এইবিলাক হেনা কৰি দিলে ৰঙা হৈ যাব। কিন্তু যিখিনি মানে ক'লা চুলি আছে সেইখিনি যাতে নপকে সেইটো আপোনালোকে চেষ্টা কৰিব। সেইটো কাৰণে আপোনালোকক এইটো
মানে নৰসিংহ হেনাটো কৰিবলৈ কৈছোঁ তেতিয়া অন্ততঃ কেঁচা চুলিখিনি কেতিয়াও নপকে সেইটো কাৰণে মানে এইটো আপোনালোকে ইউজ কৰিব পাৰে আপোনালোকে আগৰ পকা চুলিখিনি কেতিয়াও ক'লা হৈ নাযায় মানে এইখিনি লগালে হেনা কৰি থাকিলে ৰঙা হৈ থাকিব সেইটোৱে নহয়নে এইখিনি এতিয়া মই অলপ অলপ দি পিনি এতিয়া চাকি ল'লোঁ অলপ দি মই অলপ দি পিনি মিহলাই পুৰা একদম কেক বনোৱা নিচিনা মিহলাব লাগিব পুৰা তেতিয়া ধুনীয়াকৈ মিহলি হ'ব অলপ দি এইটো কাৰণে মিহলাবলৈ কৈছোঁ কিয়নো তাৰমানে কি বহুত বেছি হ'লে পনীয়া হৈ যাব ন আমি অনুমানি মানে এইখিনিকৈ জুখি লোৱা নাই ন সেইটো কাৰণে মানে অনুমানিক গম নাপাম সেইটো কাৰণে মানে আমি সেইটো কাৰণে অলপ দি মানে মিহলাইছোঁ এইটো মানে হেৰিটো যে দিছোঁ যে আমি মানে কি বুলি কয় এইটো হেৰিটো ৰাম তুলসীটো যে দিছোঁ সেইটো কি হয় মানে ৰাম তুলসী দিলে চুলিখিনি একদম চিল্কি হয় মানে বহুত মানে একদম বৰ ধুনীয়া হয় মানে তাৰপিছত আকৌ হেৰি পাতটো দেখাবলেই নহ'ল পাই এইটো কি বুলি কয় জবা পাতটো আপোনালোকে যদি ৰাম তুলসী নাথাকে তেতিয়াহ'লে জবা পাত দিব আৰু জবা পাতটো চবৰে ঘৰতে থাকে নহয়নে জবা গছ চবৰে ঘৰতে থাকে মানে জবা টোপাই পাই যাব সেইটো কাৰণে জবাটোকে দিব ৰাম তুলসী যদি নাথাকে মোৰ মানে ৰাম তুলসী গছজোপা আছে কাৰণে মই ৰাম তুলসী পাতটো দিছোঁ সেইটোৱে বহুত ধুনীয়া চিল্কি কৰে আৰু চুলিখিনি বহুত বেছি হোৱাত মানে সহায় কৰে মানে বহুত বেছি যেনেকৈ পিঁয়াজটোৱে চুলিখিনি অলপ মানে যিখিনি সৰি গৈছে আকৌ চুলিখিনি গজাত সহায় কৰে পিঁয়াজে ঠিক তেনেদৰে মানে এয়া হৈ গ'ল দেখিছেনে মোৰ বাটাৰটো বৰ ধুনীয়াকৈ হৈ গ'ল এইটো একদম কেকৰ নিচিনাকৈ ফেটিব মিহি কৰি পিনি বৰ ধুনীয়াকৈ ফেটি ল'ব ফেটি লোৱাৰ পিছত মই এতিয়া চুলি লগাবৰ কাৰণে একদম সাজু মই একদম ধুনীয়াকৈ এনেই অকণমান মেহনত আছে কিন্তু ভাত বনাই থাকোঁতে আপোনালোকে এইটো কৰি থাকিব পাৰে মানে হেৰিখিনি যিখিনি লাগে সেইখিনি বুটলি থৈ দিলে হৈ যায় নহ'লে আপোনালোকে চিম্পুল যদি হেনা কৰে এইটো এনেদৰে লগালেই হৈ যায় কিন্তু আপোনালোকে জবা পাতটো একদম দিবই আৰু কিছুমানত মানে এনে কণীৰ মানে বাহিৰৰ হেৰিখিনি জুলীয়াখিনি মানে ব্যৱহাৰ কৰে তেতিয়াও মানে চুলিখিনি চিল্কি হয় কিন্তু মই সেইটো নিদিওঁ মানে পনীৰ সেইটো নিদিওঁ মানে কি হয় জানে ডিমৰ সেইটো দিলে মানে কি হয় চুলিখিনি অকণমান গোন্ধ এটা আহে মানে সেইটো কাৰণে মই সেইটো নিদিওঁ সেইটো কাৰণে আপোনালোকৰ যদি জবা পাত আছে আপোনালোকে জবা পাতেই দিব গম পাইছেনে জবা ফুল বা জবা পাত একচুৱেলি জবা পাতটো বেছি মানে উপকাৰী চুলিৰ কাৰণে কাৰণ ফুলটো মানে কিবা কিবি থাকে ন ৰেণু থাকে হেৰি থাকে এইবিলাকৰ কাৰণে মানে পাতটোৱে বেছি মানে ভাল মানে আপোনালোকে ব্যৱহাৰ কৰিব এয়া হৈ গ'ল মোৰ এয়া মই লগাই দেখাই দিম আপোনালোকক এয়া এতিয়া এই ফণিখন দেখিছেনে এই ফণিখন এনেকুৱা জোঙা ফণি ল'ব জোঙা ফণি নাই যদি কিবা বেলেগ মানে সিখন ফণিও হ'ব এনেকৈ ফালি ল'ব এডাল দেখিছেনে এডাল এনেকৈ আনি ল'ব আনি লৈ এতিয়া